নীলাখামৰ চিঠি ৰচনা বিন্দু ৰাজবংশী কলিতা পাঠ কৰিছে মৃদুস্মিতা কলিতা। মৰমবোৰ একেদৰে আজিও আছে। তোমালৈ চিঠিখন লিখোঁ বুলি ভাবোঁতে হাতখন কঁপিছে। কিয় জানো আজিকালি হৃদয়খনৰ লগতে শৰীৰটোও দুৰ্বল হৈ পৰিছে। ভাৰাক্ৰান্ত হৈ থাকে মন আৰু শৰীৰ দুয়োটাই। জীৱনৰ এটা জটিল ক্ষণত তোমাক লগ পাইছিলোঁ, যেতিয়া মই মোৰ ওপৰত বিশ্বাস হেৰুৱাইছিলোঁ, হাঁহি হেৰুৱাইছিলোঁ। তুমি মোক হাঁহি এটি উপহাৰ দি বিশ্বাসবোৰ বুটলি আকৌ মোৰ আচলত তুলি দিছিলা। সময়ক ঘৃণা কৰা মইজনীয়ে আকৌ এবাৰ সময়ক ভাল পাব লৈছিলোঁ। নিজক সজাই ভাল পাব ধৰিছিলোঁ। বতাহে কঢ়িয়াইছিল তোমাৰ স্পৰ্শ, নিশাবোৰে কঢ়িয়াইছিল তোমাৰ শব্দ, আৰু ৰাতিপুৱাবোৰে আনিছিল তোমাৰ মৰমৰ হাঁহিটো। ইমান সুখ মোৰ হজমেই হোৱা নাছিল জানা। মোৰ জীৱনটোক তুমি ইমান আলসুৱা কৰিলা নহয়, এতিয়া অকণমানতেই কষ্ট পাওঁচোন। তুমি মোৰ কোন জনমৰ কি আছিলা মই নাজানো, অথচ মোৰ প্ৰেম স্বতঃস্ফূৰ্ত। ক'ব নোৱাৰাকৈয়ে তুমি মোৰ বুকুৰ ভিতৰলৈ শিপাই গলা। এতিয়া এজোপা বৰগছ হৈ উঠিলা। কিন্তু কি জানা, আজিকালি বতাহজাকে মোক কিবা উপলুঙা কৰা যেন লাগে অ'। নহ'লেনো গছজোপাৰ তলত মই কিয় সুখৰ স্পৰ্শখিনি বিচাৰি নাপাওঁ? মোৰ সুখৰ বতাহজাকৰ বাবে কেতিয়াবা পাতবোৰ মই নিজেই লৰাই চাওঁ জানা। মোৰ সুখৰ বতাহজাক কেনিবা গ'লগৈ নেকি বাৰু? কিয় বাৰে বাৰে আজিকালি মোৰ এনে অনুভৱ হয়? কিয়? অনুভৱে মিছাকৈ জানো। তুমিয়ে কোৱাচোন, এয়া মোৰ মিছা অনুভৱ বুলি? তুমি দেখোন একোৱে নামাতা। তাৰ পাছৰ পৰা আজি কেইবা ৰাতিও ভালকৈ শুব পৰা নাই। হয়তো মোৰ প্ৰতি তোমাৰ আদৰবোৰ কমি অহাৰ বেদনাত। আকৌ নিজৰ ওপৰত বিশ্বাস হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। সময়ক বেয়া পাবলৈ ধৰিছোঁ। তাৰ বাবে তুমি অকণো জগৰীয়া নোহোৱাও। মই কোনো কথাতে তোমাক জগৰীয়া কৰাৰ যুক্তি নাই, বৰঞ্চ এই সকলোবোৰৰ বাবে কেৱল মোৰ জীৱনটো জগৰীয়া। আচলতে তোমাৰ ভাল লাগিব পৰাকৈ মোৰ ওচৰত আছেনো কি? অসম্ভৱৰ পিছত ঢপলিয়াই ফুৰাটো মোৰ মূৰ্খামি। জীৱন নাটত কেতিয়া কি অভিনয় কৰিব লাগে তাৰ নিশ্চয়তা নাই। খন্তেকীয়া জীৱনৰ সুখৰ অভিনয় চাগে মোৰ সিমানতে অন্ত পৰিল। সময় উলিয়াই মোৰ চিঠিখন পঢ়িবা। মোৰ জীৱনত এতিয়া এটাই সত্য, সেয়া হ'ল মই তোমাক নিস্বাৰ্থভাৱে প্ৰাণ ভৰি ভাল পাওঁ, আৰু সেই ভালপোৱা কোনেও শেষ কৰিব নোৱাৰে। তোমাৰ প্ৰতি থকা অপৰিসীম ভালপোৱা আৰু আস্থাৰ বাবে মই তোমাৰ মৰমৰ ওপৰত নিৰ্ভৰশীল হৈছিলোঁ। সৰু সৰু সুখৰ শব্দবোৰ শুনিবলৈ মই অপেক্ষা কৰি ভাগৰি পৰিছিলোঁ। লাহে লাহে অনুভৱ কৰিছোঁ যে মোৰ ভালপোৱাৰ গভীৰতাবোৰ তোমাৰ বাবে গধুৰতা হ'বলৈ আৰম্ভ কৰিছে। বিশ্বাস কৰা, তোমাৰ তিলমানো অসুবিধা মোৰ সহ্য নহয়। তুমি সুখী হোৱা, আকাশৰ সমান ওখ হোৱা। কেতিয়াও হাউলি নপৰাকৈ তুমি মজবুত হৈ ৰোৱা। আৰুনো কি ক'ম কোৱা? এদিন তোমাক ওচৰৰ পৰা হেঁপাহ পলুৱাই চোৱাৰ ইচ্ছা আছে। যদি সময়ে সুবিধা দিয়ে আহিবানে এদিন মোৰ নিজান ঘাটলৈ?
এবাৰ তোমাক প্ৰাণ ভৰি চাওঁ। আমনি বহুত দিলোঁ, এতিয়া এৰো দিওঁ।